হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলো ভালে আছে। আমাৰো ভালেই, কিন্তু মই ভিডিঅ'বিলাকহে কণ্টিনিউ কৰিব পৰা নাই। বাৰু যি কি নহওক, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে 20 জুন, অৰ্থাৎ ৰাভা দিৱস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যু তিথি। তেখেতক আজিৰ এই দিনটোত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। লগতে জ্ঞানবিকাশ মইনা পাৰিজাতত আজি আমি ৰাভা দিৱসটি পালন কৰিব ওলাইছোঁ। কি ধৰণে আমি এই দিৱসটি উদযাপন কৰোঁ আপোনালোককো ভিডিঅ' যোগেদি দেখুৱাব বিচাৰিছোঁ। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। এইদৰে ৰাভা দিৱসটি উদযাপন কৰি তেখেতৰ যিখিনি সৃষ্টিৰাজি সেইখিনি আমি অনুকৰণ কৰি সৰু সৰু মইনাসকলক, নৱপ্ৰজন্মসকলক তেখেতৰ চিনাকি কৰি দিয়াটো, তেখেতৰ যিখিনি সৃষ্টি সেইখিনি আমি তেওঁলোকৰ মাজত আগবঢ়াই দিয়াটো কৰিছোঁ। গোটেই পৰিয়ালটো তেওঁ ৰাভাৰ 9জন ভাই ভনীৰ সৈতে তেজপুৰৰ তেওঁলোকৰ পৈতৃক গৃহলৈ ঘূৰি আহিল। লাহে লাহে তেওঁলোকৰ আৰ্থিক অনাটনে দেখা দিলে। তেওঁলোকৰ বিশাল সম্পত্তি এদিন এই দৈন্যতাৰ কবলত পৰি লাহে লাহে সকলো বিক্ৰী কৰিবলগীয়া অৱস্থা হ'লগৈ। লাহে লাহে তেওঁলোক অভাৱত পৰি অতি দুখীয়া অৱস্থালৈ ৰূপান্তৰ হ'ল। তথাপিও তেওঁ ইমান অভাৱত পৰিও তেওঁ কলা সংস্কৃতিৰ সাধনা এৰি দিয়া নাছিল। তেজপুৰ হাইস্কুলত বিষ্ণুপ্ৰসাদৰ স্কুলীয়া শিক্ষা আৰম্ভ হ'ল। তোমালোকে জানা মইনাসকল, তেজপুৰ হ'ল আমাৰ অসমৰ
ঘূৰি উখাৰ হেঙুলি বেলি আমাৰ জীৱন কৰে ৰঙিলি ৰাঙলি নিশাৰ জোনাই বাই ৰূপোৱালী ৰহন বোলাই কৰে ৰূপালী জোনালী তৰাই তৰালি দীপালি আলি ফুলকৈ পোহৰ মেলি জোনাকী পৰুৱাৰ সতে খেলি মেলি তদালি চাওঁ গছ গছনি ডাল পাত চৰাই জাকৰ গীতালি গীত মাত হিয়া কৰা হাত টকৌপাত মেলি লওঁ বৰষুণ চিটেকি নপৰে জেংগাত আমি যে অঘৰী বৰ দুখী দুৱাৰ খোলা সময় যে মোৰ নাই বেলি কোঁৱৰ হৈ পূব গগনৰ হিংসাখনত বহি ঢালে মন জগত আজি হ'ল মহান ভৰা ৰূপত চৰা সুন্দৰ নিৰ্মল সোণালী জোল বৈ এই ধৰণীৰ মাজে দিয়ে গৈছে সোণৰ নৈ সোণৰ বিলত মৌ পদুম পাহি পাহ মেলিছে বৈছে সোণৰ ঢৌ সূৰ্যকে চাই ফুলাত জেৰেঙা তৰাই হওঁ প্ৰকৃতিৰ পাই তথাপিও তুমি দুৱাৰ জাপাই হৈ আছা হাই নচোৱা তেওঁ তুমি ধন্যবাদ টেক্স খাজনা নাই একো আধুনিক যতন যাতনা পাই পইচাৰ নাই হিচাপ নিকাচ আনিছো খাইছো এই নীতি নাই একো চৰকাৰৰ দুৰ্নীতি চৰকাৰে পঢ়াওক ৰাইজেই ৰজা মোৰ প্ৰজাই ৰজা মোৰ সুখৰে পঞ্চায়ত ৰাজ হাজ মুক্তি এনাহাজ হৌ সমাদল আজি বাজ নাই ভয় নাই ডৰ নাই একো ভিন পৰ হল শেষ যত ফাঁকিবাজ সুখৰে পঞ্চায়ত ৰাজ জয় জয় কণ্ঠৰ হৃদয়ৰ মৰ্মৰ হত বেদনাৰ ফুটবল হত ঘাৰ বক্ষৰ বন্যাৰে ৰক্তৰ ৰক্তিম কলিজাৰ ঢল দূৰ হ'ল দুখিতৰ দুখ আজি হ'ল সুখিতৰ সুখ কত হত যুগৰ কত হত চলিদাৰ মৃত্যুৰ স্মৃতি এই তাজ সুখৰে পঞ্চায়ত ৰাজ উদিছে নবীন সূৰ্য বাজিছে বিজয় তুৰ্য জাগে দিনহীন সূৰ্য উজ্জীৱিত নৱবীৰ্য শাখে নৱ জনগণ ৰাজ সুখৰে পঞ্চায়ত ৰাজ ধন্যবাদ
দিৱসটি মইনাসকলে পৰিৱেশন কৰা গীত নৃত্য আৰু কবিতাৰ মাজেদি উদযাপন কৰা হ'ল আৰু লগতে যোৱা 11 জুন তাৰিখে অনুষ্ঠিত কৰা কবিতা আবৃত্তি আৰু বক্তৃতা প্ৰতিযোগিতাৰ বঁটাসমূহো বিতৰণ কৰা হ'ল। আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা লাগিলে জনাব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ মইনাসকলকো মৰম দিব উৎসাহ দিব বুলি আশা কৰিলোঁ। লগতে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে সকলোকে পুনৰবাৰ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।